हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। এতিয়া বাজিছে আবেলিৰ 5টা আৰু আমি পেহীহঁতৰ ঘৰত যাবলৈ ওলাইছোঁ যিহেতু পেহীহঁতৰ ঘৰত আজি সকাম আছিলে তো দিনত যোৱা নহ'লে সেয়েহে এতিয়া যাবলৈ ওলাইছোঁ। বহুত মজা হ'বলৈ গৈ আছে, আপোনালোকে শেষলৈকে চাই থাকক। ব'লক এতিয়া আমি পেহীহঁতৰ ঘৰত যাওঁ। আৰু এতিয়া আমি আহি পেহীহঁতৰ পদূলিমুখ পাই গ'লোহি। তো ব'লক এতিয়া আমি পেহীহঁতৰ ভিতৰলৈ সোমাই যাওঁ। আৰু আমি আহি পোৱাৰ অকণমান পাছতেই পেহী আকৌ এইফালে আমাক আনি দিলে চাহৰ লগতে কল, মিঠাই আৰু পিঠা। আৰু এইফালে আকৌ আমাৰ মইনাই পুৰা দৈ খাই আছে। ইফালে আকৌ ভণ্টিয়ে পুৰা মোবাইলত ভিডিঅ' চাই ব্যস্ত হৈ আছে। ইফালে আমাৰ পেহীয়ে আকৌ কেমেৰাটো দেখি লাজ কৰিছে। তো ঘৰ আহিবৰ সময়ত পেহীয়ে আকৌ আমাক আনি দিলে জলপান খাই পিনি আমি এতিয়া ঘৰলৈ আহি আছোঁ। আৰু আপোনালোকে দেখিছেই বাহিৰখন বহুত আন্ধাৰ হ'ল। তো ব'লক এতিয়া আমি ঘৰলৈ যাওঁ। আৰু এতিয়া আমি পেহীহঁতৰ ঘৰৰ পৰা আহি পাই মুখ হাত ধুই কাপোৰখিনি সলাই ল'লোঁ। আমাৰ ফালে যিহে গৰম পৰিছে, আপোনালোকৰ ফালে কেনেকুৱা গৰম পৰিছে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে আমাৰ ককাও নামঘৰৰ পৰা আহি পালেহি। এই বস্তুটো বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।